এভৰিৱান মই মজুতে আপোনালোকে চাই আছে মোৰ ইউটিউব সেকেন্ড চেনেল এজাজ ব্লগ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই এইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ গাঁওখনৰ আদা মানে পানীত ৰৈ থকা। আজি আপোনালোকক গোটেই গাঁওখনকে দেখুৱাম পানীত যিটো ধৰণে পানী বাঢ়িছে এই পানীত গাঁওখনৰ কি অৱস্থা হৈছে, ঘৰবোৰৰ কি অৱস্থা হৈছে আৰু মানুহবোৰৰ কি অৱস্থা হৈছে আৰু লগতে জীৱ জন্তুবোৰৰ গৰু ম'হবোৰৰ কি অৱস্থা হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আপোনালোকৰ ওচৰলৈ মোৰ ভিডিঅ' যেতিয়া আপোনালোকে পাই থাকিব। অলৰেডি আমি দলং বনাই ল'লোঁ, নহ'লে সোমোৱা ওলোৱাটো আপোনাৰ অসুবিধা হয়, তাৰ কাৰণে আমি দলং বনাই ল'লোঁ। সেইদিনাখন মই অকলে ভিডিঅ' বনাই গৈছিলোঁ। আজি মোৰ লগত আৰু এজন যাব, ই ভাত খাই আছে। ই ভাত খাই সম্পূৰ্ণ হ'লে দুয়োটাই গৈ আমি সেইটো আহি তাৰ ই আৰু মই যাম দুয়োটাই ভিডিঅ' কৰিবলৈ। আপোনালোকে চাই থাকিব আগলৈ ভিডিঅ'টো। ভিডিঅ'টো আৰম্ভ কৰোঁ, আগলৈকে আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, বেক কেমেৰা দেখুৱাইছে আপোনালোকক। কুতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, কেউফালে গুজৰি গুমৰি আহিলে বান, কুতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল। পানী মই এতিয়া বৰ্তমান উপস্থিত হৈছোঁ গাঁওখনৰ একদম মূৰত। ইয়াৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পানীৰ মাজত কেনেকৈ ঘৰবোৰ আছে এতিয়া চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো আগলৈকে। আপোনালোকে যি বগা বগা পানী দেখিছে ন, এই গোটেইকেইটা পথাৰ হয়। পথাৰ এতিয়া পানীৰ মাজত, পানী এতিয়া পথাৰৰ ওপৰত, চব ধান তলত। আপোনালোকে চাই ল'ব পাৰে পথাৰ পানীৰ ভৰি পৰিছে। চব পথাৰ এতিয়া পানীৰ মাজত। খেতি দৰা উভতাই দে ভঁৰালৰ ধান, খেতি দৰা উভতাই দে। এয়া আপোনালোকে চাব পাৰে গোটেই পথাৰ পানী হৈ আছে। চাই লওক ঘৰবোৰো পানীৰ তলত। কেউফালে গুজৰি গুমৰি আহিলে বান, কুতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকতি উটিয়ে মোক কৰিলে কঙাল। এইখন আপুনি চাব পাৰে ঘৰখন ভিতৰাই পানী ঘৰখনৰ ভিতৰত সোমাই গৈছে। আপোনালোকে চাব পাৰে বহুত অসুবিধাত আছে মানুহবোৰ, চাব পাৰে। বান্ধ ভাঙি খেদি আহে ভদিয়া থল, জিৰাবৰো নাই যে অকণি থল, বানে বানে উঠি যায় দুয়ো বাহুৰে বন, বানে বানে উঠি যায় দুয়ো বাহুৰে বন। মৰি মৰি বাচো আমাৰো যে কপাল, কেউফালে গুজৰি গুমৰি আহিলে বান, কুতুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, পলকতে উটি গ'ল গোহালিৰে গৰুহাল,
পলকতি উটিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি আহি আমাৰ বলমা নামঘৰ পালোগৈ ভালকৈ চাব পাৰি এইটো আমাৰ বলমা নামঘৰ উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল এয়া দিচাং ফিল পানীও সেনেকুৱা হয় দিচাং মোৰ বজাৰ প্ৰেক্ষাগৃহ ইয়াত বৃহস্পতিবাৰে বজাৰ বহে আৰু শুক্ৰবাৰে বজাৰ বহে নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান নাম চাঙৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰো ধান খেতি দৰা উভতাই দে ভঁৰালৰো ধান আছেনে তোৰ গুৰিতে ইয়াৰে সংবিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল গৰু চাই লওক কিমান অসুবিধা কষ্ট ৰাস্তাৰ ওপৰত আস্তে বান্ধ ভাঙি খেলি আহে ভদিয়া ধন জিৰাবৰো নাই যে অকণি থল বান্ধ ভাঙি খেলি আহে ভদিয়া ধন দেখুৱাই গাঁওখনৰ মাজলৈ পালোহি বেছি দূৰ নাই আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈকে আৰু দেখাবলৈ চেষ্টা কৰিম উপায় নাই গৰুবোৰ গাহৰিবোৰ চব ৰাস্তাৰ ওপৰত শুবলগীয়া হৈছে কাৰণ পানীৰ অসুবিধাৰ বাবে ৰাস্তাৰ ওপৰতে শুব লাগিব না সেই জেগাটোতো নাই গতিকে উপায় নাই কিন্তু মোক চাইড দিবা দেই চাইড দিবা গৰু উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল
এইখন হৈছে বৰমা পাৰঘাট, যাৰ সহায়ত আমি ইপাৰ সিপাৰ পাৰ কৰিব পাৰোঁ আৰু এইখন নদীৰ হৈ বহুতো গাঁও সহায় হৈ আছে। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। পলকতে উটি গ'ল গোহালিৰে গৰুহাল, পলকত নিয়তিয়ে মোক কৰিলে কঙাল। এইখনে হৈছে দিচাং নদী, বৰমা গাঁৱৰ লগত কানেক্টেড। আৰু এতিয়া পানী বহাৰ কাৰণে অকণমান দেখিবলৈ বেয়া লাগিছে, তথাপিতো ইমান ধুনীয়া পৰিৱেশ। গৰমৰ সময়ত গধূলি সময়ত থাকি বহুত ভাল লাগে। কিয়নো আনিলি মৰণৰে বান, নামচাঙৈ নামচাঙৈ নামচাঙৈ, কিয়নো আনিলি মৰণৰে বান। খেতি দৰা উভতাই দে ভঁৰালৰ ধান, খেতি দৰা উভতাই দে ভঁৰালৰ ধান। আছেনে তোৰ গুৰিতে কেউফালে গুজৰি গুমৰি আহিলে বান, দেখুৱাই দেখুৱাই গৈ গৈ আহি মই ঘৰলৈ পালোঁগৈ। বৰ্তমান ঘৰত আহি পালোঁ, এই ঘৰ। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে চাব, তাৰপিছত ক'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কৰিলে কঙাল।